এয়া আজি মই বনাবলৈ লৈছোঁ ছাগলীৰ মাংস আৰু মই ছাগলীৰ মাংসখিনি কেনেকৈনো বনালোঁ আপোনালোকক দেখুৱাম। আপোনালোকেতো ধুনীয়াকৈ বনাব জানেই, মই পিছে ইমান ধুনীয়াকৈ মাংস মাছ এইবিলাক বনাব নাজানো। তথাপি চেষ্টা কৰোঁ ভালকৈ বনাবলৈ, কিজানি পিছত ভালকৈ বনাব পাৰোঁৱে। আৰু এয়া মই 3টা পিঁয়াজ লৈছোঁ, লগতে আলু লৈছোঁ, জলকীয়া বিলাহী লৈছোঁ আৰু নহৰু এনেকৈ গোটাকৈ এটা লৈছোঁ। কাৰণ এনেকৈ গোটাকৈ নহৰু দি খালে ভাল লাগে নহয় নাই, আপোনালোকে খাই নে নাই? আৰু তেতিয়ালৈকে মানে মই আদা আনিব পাহৰিছিলোঁ আৰু ৰুমত আজি আদাও নাছিল, সেইকাৰণে মই ধনক আদা আনিব পঠিয়ালোঁ। আৰু সেইখিনি টাইম মই কি কৰোঁ তাকে ভাবি আছোঁ, ভিডিঅ'ও বনালোঁ আৰু তেতিয়া ভাবিলোঁ আৰু কোমোৰা কাটোঁ, সেনেকৈ মই কোমোৰাটো কাটিলোঁ। আজি পিছে কোমোৰা আৰু মাংসৰে ভাত খাম। আৰু এয়া মই লৈছোঁ আৰু জহা চাউল, কিন্তু কি ক'বা আমাৰ ধনে বোলে জহা চাউল নাখায়। তেতিয়া ইয়া ল'লোঁ, কি চাউল কয়, জিৰা ৰাইচ নেকি, সেইটো চাউল। তো এইটো আজি বনাম, মাংসৰ লগত বোলে এইটো চাউল খাই ভাল পায়। তেতিয়াহ'লে মই কি কৰোঁ, ইয়া আদা আহি পালে তাৰপিছত মই ভাতটো বহাই দিলোঁ। ইতিমধ্যে আমাৰ ভাতো হৈ গ'ল। তেতিয়ালৈকে ইয়া মই মাংসখিনি মেৰিনেট কৰি অকণমান টাইম ৰাখিলোঁ, মানে অকণমান আগত মই পাহৰিছিলোঁ। তাৰপিছত ধনে ক'লে যে তুমি মেৰিনেট কিয় কৰা নাছিলা, তেতিয়ালৈকে মই কৰি 15 মিনিটমান এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। এয়া জিৰা, তাৰপিছত লগতে হালধি সানি আৰু অকণমান মানে এই মিক্স মছলা আছিলে তেনেকৈ দিছোঁ, ইমান বেছি মছলা নিদিওঁ বাৰু। আৰু এয়া জালুক, ইলাইচি, তাৰপিছত তেজপাত, এইখিনি খুন্দনিৰে ধুনীয়াকৈ খুন্দি লাষ্টত দি দিম। আৰু মই আজি বাটাৰেৰে বনাম। এয়া বাটাৰ বেছি দিয়া নাই, কাৰণ ইমান বেছি ভাল নহয় ন খোৱাটো, কাৰণ ইমান বেছি শকত হৈয়ে গৈ আছোঁ। তাৰপিছত বাটাৰখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছত এয়া মই মাংসখিনি বহাই দিলোঁ। আৰু মাংসখিনি হোৱালৈতো দেৰি